হেলিকপ্টাৰৰ নামত লাখ লাখ টকা খৰচ কৰি মিটিঙৰ নামত কোটি কোটি টকা খৰচ কৰি ৰাইজক বুজাব অহাৰ কোনো প্ৰয়োজন নাই, কাৰণ ৰাইজ অন্ধ নহয়। বাছি আমাৰ সাধাৰণ জনতা যদি বেমাৰ হয় ফাঁচি লগাই মৰাই ভাল হ'ব, কাৰণ ঔষধৰ দাম ইমান বৃদ্ধি পাইছে। গাড়ী লোৱা, আল লোৱা, বাল লোৱা, এইগিলা এখন ভিডিঅ' দিব পাৰা। ৰাইজৰ হৈ মাত কাই দিব নোৱাৰা, সাধাৰণ জনতাৰ হৈ মাত দিব নালাগে, টিভিটো খুলব নোৱাৰি। তাৰমানে আকৌ এবাৰ আহি যায় আপোনাৰ ৰাইজৰ বাবে কি কি কৈছে, কি কি কৰা নাই, ৰাইজক বুজাব অহাৰ দৰকাৰ নাই, কাৰণ আমাৰ ৰাইজ অন্ধ নহয়। কি কি ভাল কাম কৰিছে বা কি কি ভাল কাম কৰা নাই, আমাৰ কি ৰাইজে গম পোৱা নাই নেকি? কোটি কোটি টকা এখন মিটিঙত খৰচ কৰি লাখ লাখ টকা হেলিকপ্টাৰত উৰি আহি বুজোৱাৰ কোনো প্ৰয়োজন নাই, কাৰণ আমাৰ ৰাইজে সকলোখিনি দেখি আছে। এইগিলাকৰ ফলত কি হৈছে, মূল্য বৃদ্ধি হৈছে। আমাৰ নিচিনা সাধাৰণ জনতাই চলিব নোৱাৰা হৈছে। চব বস্তুৰে দাম, চব বস্তুৰে মূল্য বৃদ্ধি। ঔষধৰ দাম মানে ইমান এনেকুৱাকৈ বাঢ়ছি, আমাৰ সাধাৰণ জনতা যদি বেমাৰ হয় ফাঁচি লগাই মৰাই ভাল হ'ব, কাৰণ ঔষধৰ দাম ইমান বৃদ্ধি পাইছে।